মই এজন স্থানীয় সচেতন নাগৰিক হিচাপে মোৰ ঘৰৰ ওচৰৰ সীমা ভাগি এজনী মুছলমানী ছোৱালী একেবাৰে নাবালিকা মই নিজে লৈ ডাঙৰ কৰা ছোৱালী এজনী যোৱা বুধবাৰে আবেলি টিউচনত যাম বুলি ওলাই গৈ এতিয়ালৈকে ছোৱালীজনী নিৰুদ্দেশ। সেই সম্পৰ্কত আমি হাজো আৰক্ষী থানাত আমি এটা কেছ এটা দিওঁ। কেছটোৰ লগতে আৰক্ষী প্ৰশাসনে আমাৰ লগত এটা দিন সহযোগ কৰিলে, কৰি পেলাই বিচাৰ সোচাৰ কৰিলে, কিন্তু তেওঁলোকক আমি বহুত অনুসন্ধান দিলোঁ ছোৱালীজনীৰ বান্ধৱীৰ বিষয়ে, ছোৱালীজনী ক'ত ক'ত কাৰ লগত কণ্টেক্ট কৰে। ইমানখিনি দিয়াৰ পিছতো আমিও নিজে আজি 5টা দিন ৰাতি একাকাৰ কৰি আপোনালোকে দেখা পাইছে গোটেই সমাজখন আছে আমি বিচাৰি আছোঁ, কিন্তু এতিয়ালৈকে প্ৰশাসনে আমাক ছোৱালীজনী উদ্ধাৰ কৰি দিব পৰা নাই। আমি জানিব পৰা মতে আমাৰ ওচৰৰে গাঁৱৰ এজন বিকি দাস নামৰ ল'ৰা এজনে ছোৱালীজনীক পলাই লৈ গৈছে, কিন্তু দুৰ্ভাগ্যজনক এই যে ল'ৰাজনৰ ঘৰত এতিয়ালৈকে আমি যেতিয়াই পুলিচ প্ৰশাসন নহয় আমি নিজে বিচাৰি গৈছোঁ। সচেতন নাগৰিক হিন্দু মুছলিম বুলি কোনো কথা নাই, কিন্তু আমি এদিনো কিন্তু তেওঁলোকৰ গাৰ্জেনক আমি ঘৰত পোৱা নাই। তলা লগোৱা হয়তো ইয়াতে কিবা এটা আমি সন্দেহৰ আমি কিবা এটা গোন্ধ পাইছোঁ। এই সন্দেহটোৰ গোন্ধটো আমাক হাজো আৰক্ষী প্ৰশাসনে মাননীয় SP ডাঙৰীয়া, মাননীয় DSP ডাঙৰীয়া, মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াই উচিত তদন্ত কৰি আমাৰ এই নাবালিকা 14 বছৰীয়া ছোৱালীজনী অতি শীঘ্ৰে আমাক উদ্ধাৰ কৰি দিব লাগে। আৰু এই যিটো এই অপকৰ্ম কৰিলে এই সৰু ছোৱালী এজনীক পলাই নিয়া বা কিডনেপ কৰা বা তেওঁৰ ওপৰত কিবা এটা অসাংগঠনিক কাম কৰা, ইয়াৰ উচিত তদন্ত কৰি ল'ৰাজনক উচিত শাস্তি দিব লাগে। নহ'লে আমি ইয়াতকৈ আৰু এই আমি হিন্দু মুছলিম একাকাৰ হৈ মনাগুচি বাক্তিয়া ৰাইজ লগ লাগি আমি ডাঙৰ প্ৰতিবাদ কৰিবলৈ অসম চৰকাৰক ওচৰত বাধ্য হ'ম, প্ৰশাসনৰ ওচৰত বাধ্য হ'ম, যদি আমি আমাৰ ছোৱালী উচিত সময়ত যদি বিচৰা মতে তেওঁলোক আমাক উভতাই দিব নোৱাৰে। কাৰণ নাবালিকা ছোৱালী এজনী যাৰ কেছ হয়তো বৰ্তমান হিমন্ত বিশ্ব ডাঙৰীয়াই যিবিলাক দি থৈছে যে নাবালিকা বিবাহ এতিয়ালৈকে বন্ধ কৰিছে, কিন্তু সেনেকুৱা আমাৰ নাবালিকা ছোৱালী আজি 5 দিন হ'ল আমি একেলগে ঘূৰি কোনো এজন মানুহ আমি সুখত থাকিব পৰা নাই। কান্দোনৰ ৰোল হৈ গৈছে আমাৰ গাঁওখনত। মই মাননীয় প্ৰশাসনক লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, মাননীয় DSP ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যাতে আমাৰ ছোৱালীজনী অতি শীঘ্ৰে প্ৰশাসনে লগ লাগি আমাক উদ্ধাৰ কৰি দিয়ে আৰু এই বিকি দাস নামৰ এই কালপিতজনক কৰায়ত্ব কৰি উচিত শাস্তি দিয়ে। আমি এইখিনি যদি আমাক চৰকাৰে সহায় কৰে আমি নথৈ আনন্দিত হ'ম।